আজি মই বনাম বহুত টেষ্টি ক্ৰিমি আৰু গৰমৰ কাৰণে একদম ঠাণ্ডাদায়ক মেংগো কাষ্টাৰ্ড মিল্ক শেক। খাবলৈ বহুত ক্ৰিমি আৰু বহুত ভাল লাগিব। আপোনালোকে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব। বলক বনাবলৈ আৰম্ভ কৰোঁ। মেংগো শেক বনাবলৈ সামগ্ৰী কেইবিধ হ'ল, প্ৰথমে মই লৈ লৈছোঁ ইলাচি দুটামান, খিচমিচ কেইটামান, আম কাটি লৈছোঁ, চেনি লৈছোঁ, কাষ্টাৰ্ড পাউডাৰ আৰু লৈছোঁ গাখীৰ 2 গিলাচ। এই ৰেচিপিটো বনাবলৈ মই প্ৰথমে এটা চচপেনত 2 গিলাচ গাখীৰ লৈছোঁ। আপোনালোকে যিকোনো গাখীৰ ল'ব পাৰে, যিটো আপোনালোকে ডেইলি ইউজ কৰে। গাখীৰখিনি অলপ গৰম হ'লেই আপোনালোকে ইয়াত চেনি দিব। চেনি মই 3 চামুচ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি বেছি খায় তেনেহ'লে অলপমান বেছিকৈ দিব। তাৰপিছত চেনিখিনি ভালদৰে গোল খাবলৈ মই চামুচখনেৰে লৰাই দিছোঁ। তাৰপিছত দিছোঁ ইলাচিকেইটা মই ফালি দিছোঁ। তাৰপিছত খিচমিচকেইটাও ইয়াৰ লগতে দি দিছোঁ। তাৰপিছত কাষ্টাৰ্ড পাউডাৰখিনি মেল্ট হ'বলৈ মই অলপ কৰি গাখীৰ দি ল'ম। এয়া বাতিটোত মই অলপকৈ লৈ লৈছোঁ। এতিয়া মই ভালদৰে কাষ্টাৰ্ডখিনি মিলাই ল'ম। আপোনালোকে ভালদৰে মিলি যোৱালৈকে কাষ্টাৰ্ডখিনি লৰাই থাকিব। তাৰপিছত মই এতিয়া কাষ্টাৰ্ডখিনি গাখীৰত দি দিছোঁ আৰু ভালদৰে ফেটি ল'ম। ভালদৰে যদি নেফেটো তেতিয়াহ'লে অলপ লদা নিচিনা হৈ থাকিব। আপোনালোকে ভালদৰে লৰাই থাকিব। ইয়াৰ লগে লগে মই আমখিনিও দি দিম। গাখীৰখিনি অলপ উতল অহাৰ পিছতে আপোনালোকে ভালদৰে লৰাই দিব, যাতে গাখীৰখিনি তলত লাগি নাযায়। আৰু অলপ সিজাৰ পিছতে আপোনালোকে গেছ বন্ধ কৰি নমাই ল'ব। আৰু ঠাণ্ডা হ'লে মিক্সিত পিচি ল'ব, যাতে ভালদৰে মিহি হৈ যায়। তাৰপিছত আপোনালোকে জাৰ এটাত নমাই ল'ব। এতিয়া আপোনালোকে 1 ঘণ্টামান ফ্ৰিজত ভৰাই থ'ব। ঠাণ্ডা হ'লে গিলাচত ঢালি ল'ব। এতিয়া আপোনালোকে এগিলাচ কৰি মেংগো শেকখিনি ঢালি লওক। মেংগো শেকত বহুত কেলৰি পোৱা যায়। এগিলাচ মেংগোত 171 কেলৰি, প্ৰটিন আৰু কাৰ্বহাইড্ৰেট থাকে। সেইবাবে আপোনালোকে গৰম দিনত মেংগো শেক খোৱাটো অতি প্ৰয়োজনীয়। আপোনালোকে এনেদৰে বনাই খাব। এতিয়া মই অলপ আইচক্ৰীম দি দিছোঁ। আপোনালোকে এইটো অপচনেল হয়। যদি আপোনালোকে আইচক্ৰীম খাই ভাল পায় তেনেহ'লে আইচক্ৰীম দি ল'ব। এতিয়া দেখা ধুনীয়া কৰিবলৈ মই কাটি থোৱা মেংগো কেইডোখৰ দি দিছোঁ। দুইটাতে মই ধুনীয়াকৈ সজাই দিছোঁ। তাৰপিছত খিচমিচকেইটাও দি দিলোঁ। এয়া চাওক, মোৰ মেংগো শেক ৰেডি হৈ গ'ল আৰু দেখাত কিমান ধুনীয়া হৈছে। আপোনালোকে এনেদৰে বনাই খাই চাব আৰু খাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ঘণ্টা বটনটোলৈ গৈ অল বাটনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন ন'টিফিকেশ্যনবিলাক পোনপ্ৰথমে আপোনালোকৰ ওচৰত পাই থাকে। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।